নমস্কাৰ বন্ধুসকল, আজি আপোনালোকক লৈ যাম অসমীয়া চেনেহৰ তাঁতশালখনৰ ওচৰলৈ। তাঁতশাল উদ্যোগ অসমৰ অৰ্থনীতি আৰু সংস্কৃতিৰ এক অবিচ্ছেদ্য অংগ। বিশেষকৈ থলুৱা বস্ত্ৰশিল্পৰ ক্ষেত্ৰত ইয়াৰ গুৰুত্ব অপৰিসীম। অসমীয়া সমাজত তাঁতশালৰ এক সুকীয়া মৰ্যাদা আছে। মাকুৰ খিটখিট শব্দটো অসমীয়া গাঁৱলীয়া জীৱনৰ এক পৰিচিত সুৰ। মহাত্মা গান্ধীয়ে কৈছিল যে অসমীয়া মহিলাই তাঁতশালত সপোন ৰচে। আজি মই আছোঁ সাপেখাতি অৱস্থিত MS মডাৰ্ণ হেণ্ডলুমত। এই উদ্যোগটোৱে গাঁৱৰ বহু পৰিয়ালক, বিশেষকৈ মহিলাসকলক স্বাৱলম্বী কৰি তোলাত সহায় কৰে। আজি মই উপস্থিত আছোঁ এক বিশেষ ঠাইত, য'ত আমি দেখিবলৈ পাওঁ আমাৰ পৰম্পৰাগত তাঁতশিল্পৰ এক বিশাল ৰূপ। ইয়াত একেলগে 60খন তাঁতশাল আছে। চাওকচোন এই বিশাল তাঁতশালৰ শাৰী। ইমান ডাঙৰ উদ্যোগ দেখি সঁচাকৈ গৌৰৱ অনুভৱ হয়। খুব সোনকালে এই উদ্যোগটোত তৈয়াৰ কৰা পাট মুগা, এৰী, নুনী আদি বিভিন্ন ধৰণৰ পৰম্পৰাগত সাজপাৰ আপোনালোকক দেখুৱাবলৈ লৈ আহি আছোঁ।